সপোন সেইটো নহয় যি আমি টোপনিত দেখোঁ, সপোন সেইটো যি আমাক টোপনিত যাবলৈ বাধা প্ৰদান কৰে। আপুনি এজন সফল মানুহ হ'ব বিচাৰে নেকি? যদি বিচাৰি আছে তেনেহ'লে এইখন ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। হে ৱেলকাম বেক মাই ইউটিউব চেনেল এণ্ড ৰেগুলাৰলি কমিউনিকেট উইথ মাই ইউটিউব ভিডিঅ'ছ। আজি আমি এইখন ভিডিঅ'ত 4টা পৰামৰ্শৰ বিষয়ে আলোচনা কৰিম, যি 4টা পৰামৰ্শই আপোনাক এজন সফল মানুহ হিচাপে গঢ়ি তুলিবলৈ সক্ষম কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। Today I am going to share with you 4 tips for a granted success. 4টা পৰামৰ্শই আপোনাক এজন সফল মানুহ হিচাপে গঢ়ি তুলিবলৈ সক্ষম কৰিব। Number 1, great aim in life. আপুনি যদি এজন সফল মানুহ হ'ব বিচাৰে তেনেহ'লে আপোনাৰ জীৱনৰ এটা ডেষ্টিনেশ্যন পইণ্ট থাকিব লাগিব, এটা গোল ছেট কৰিব লাগিব, লক্ষ্য থাকিব লাগিব, এটা ডাঙৰ লক্ষ্য থাকিব লাগিব আপোনাৰ জীৱনৰ এটা। তেনেহ'লে আপুনি এজন ডাঙৰ মানুহ হ'ব বিচাৰে। উইদাউট এনি ড্ৰিম ইউ কেন নট গেট ইউৰ successful point. A big dream can be the sources of motivation and inspiration. A big dream make you more creative and intelligent. Number 2, continuously acquire the knowledge. আপুনি যদি এজন মহান মানুহ হ'ব বিচাৰে তেনেহ'লে আপুনি যিটো লক্ষ্য বনাইছে, যিটো ডেষ্টিনেশ্যন পইণ্ট বনাইছে, সেইটো হিচাপত আপুনি ডেইলি নলেজ গেইন কৰিব লাগিব, নলেজ গ্ৰহণ কৰিব লাগিব। কণ্টিনিউৱাছলি একুৱাৰ দ্য নলেজ, ডেট মিনছ আপুনি যিটো লক্ষ্য বনাইছে সেইটো লক্ষ্যত কেনেকৈ উপনীত হ'ব সেই হিচাপে আপুনি ৰেগুলাৰলি জ্ঞান অৰ্জন কৰিব লাগিব। নাম্বাৰ 3, হাৰ্ডৱৰ্ক। ছাকচেছ পাবলৈ হ'লে আটাইতকৈ ডাঙৰ যিটো পইণ্ট হয় সেইটো হ'ল হাৰ্ডৱৰ্ক। কষ্ট কোনেও কৰিব নিবিচাৰে, কিন্তু সফলতা সকলোৱে পাব বিচাৰে। হাৰ্ডৱৰ্ক কৰিলেহে আপুনি যিটো আপোনাৰ ডেষ্টিনেশ্যন পইণ্ট বনাইছে, আপুনি যিটো লক্ষ্যস্থান বনাইছে লাইফত, সেই লক্ষ্যস্থানটো উপনীত হ'ব পাৰিব। উইদাউট হাৰ্ডৱৰ্ক ইউ কেন নট গেট ইউৰ ছাকচেছফুল পইণ্ট। উইদাউট হাৰ্ডৱৰ্ক ইউ কেন নট গেট ইউৰ ডেষ্টিনেশ্যন পইণ্ট। লাষ্ট ওৱান, পাৰ্চিভাৰেঞ্চ। আপুনি যিটো লক্ষ্য বনাইছে সেই লক্ষ্যত কেনেকৈ উপনীত হ'ব পাৰিব সেই সম্পৰ্কে আপোনালোকে জ্ঞান অৰ্জন কৰিব লাগিব, তাৰপিছত হাৰ্ডৱৰ্ক কৰিব লাগিব। এই সকলোখিনি কৰি কিনে আপুনি হাৰ কেতিয়াও নামানিব। আপুনি যাতে পাব সেই হিচাপতে আপোনাৰ জ্ঞান অৰ্জন কৰিব লাগিব। পাৰ্চিভাৰেঞ্চ থাকিব লাগিব, আপোনাৰ মনত জোচ থাকিব লাগিব, আপোনাৰ সাহস থাকিব লাগিব। নহয় মই মোৰ ডেষ্টিনেশ্যন যিটো পইণ্ট বনাইছোঁ সেই পইণ্টত মই উপনীত হ'ম, সেই সম্পৰ্কে আপোনাক জ্ঞান অৰ্জন কৰিব লাগিব আৰু আপুনি কেতিয়া হাৰ নামানিব। থেংক ইউ।